হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ, আমাৰ ধেমাজি টু মাজুলী চাইকেল ৰাইড ষ্টাৰ্ট হৈ গৈছে। এইফালে ইহঁতে চাইকেলত ফ্লেগ আৰু বেনাৰ গামোচা চব লগাই ল'লে। মোৰ চাইকেলত লগোৱা নাই, মই লগাই লওঁ, তাৰপাছত দেখাই আছোঁ আপোনালোকক। আৰু ঘৰৰ পৰা আমি অলপ দূৰ আহি গ'লোঁ আৰু এইডোখৰতে আমি বেনাৰখিনি লগাই লওঁ। তো গাইছ, আৰু মোৰ চাইকেলত ফাইনেলি এইফালে ফ্লেগ লগোৱা হৈ গ'ল। এখন ফ্লেগখন লগাই লৈছোঁ আৰু আগফালে গামোচাখন লগাই লৈছোঁ। গামোচাখন লগাই আৰু এইফালে বেনাৰখন লগাই লৈছোঁ। এইফালে চাওক, চেনেলৰ নামটো লিখা আছে আৰু তলত মেছেজটো লিখা আছে। যোৱাবাৰৰ লিখা ছেম। যোৱাবাৰৰ ভিডিঅ'খিনি যদি চাইছে আপোনালোকে গমেই পায় কি মেছেজ লিখি নিছিলোঁ। যদি যোৱাবাৰৰ ভিডিঅ' নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক আছে, ডেছক্ৰিপশ্যনত গৈ পিনে আপোনালোকে যোৱাবাৰৰ ভিডিঅ' চাব পাৰে। আৰু এইফালে চাওক, চাইকেল চলক, প্ৰদূষণ কমাওক, পেট্ৰল বচাওক আৰু আপোনালোকৰ সহায় লৈ বুলি এইফালে লিখি দিছোঁ। আৰু আপোনালোকক আমাৰ লগত কোন কোন গৈ আছে দেখাই আছোঁ। আৰু এজন নতুন আহিছে, আগত যিকেইজন গৈছিলে সেইকেইজনটো আছেই, আৰু এজন নতুনকৈ আহিছে আমাৰ। আৰু এইফালে কাম লাগি আছে, তাৰপাছত চিনাকি কৰাই দি আছোঁ। আৰু ইয়াৰ চেনেলৰ বেনাৰ লগাই আছে আৰু এইকেইখন চাইকেলকেইখন দেখাই দিছোঁ আপোনালোকক। এইখন ধুনীয়াকৈ লাইনত লগাই দিছোঁ। আপোনালোকক চাইকেলকেইখন এবাৰ দেখাই আছোঁ, চাই লওক। আমাৰ সকলো ইয়াত কাম কৰি হৈ গ'ল। আৰু এতিয়া আপোনালোকক আমাৰ লগত কোন কোন গৈ আছে দেখাই দিছোঁ। এইফালে চাওক, চিনি পায় সকলোৱে। আৰু এইফালে নতুন, কৈ দিয়া নামটো কোৱা। নমস্কাৰ, মোৰ নাম চিদেৱজিৎ শইকীয়া। মোৰ চেনেলটোৰ নাম হৈছে দেৱজিৎ আছাম ব্লগ। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে আমাৰ ধেমাজিল আৰু এখন তাৰ চাইকেল, এইফালে ইয়াৰ চাইকেল এখন, আৰু এখন এইফালে ইয়াৰ চাইকেল, মোৰ চাইকেলখন এইখন। আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ। আমাৰ যোৱা প্লেন আছিলে 8টা বজাত, কিন্তু এতিয়া সময় হৈ গ'ল 10টা। এতিয়া যাবগৈ লাগিব। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। আৰু এইফালে চাওক, গোটেইকেইজন লাহে লাহে ওলাই দিলে। আহি থাকা গৈ থাকোঁ আৰু ইয়াৰ পৰা। এতিয়া আজি কেতিয়া পাওঁগৈ ঠিক নাই, চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি আমি এই দোকানখনত সোমাইছিলোঁ। সেই দোকানখনত এই লগৰজনৰ বোলে এনেকুৱা বেনাৰখন নাই, বেনাৰখন বনাই ল'বলৈ বুলি, কিন্তু ইয়াত দোকানখনত বেনাৰখন বনাব পৰা নহ'ল। আৰু আগত চাব লাগিব, অলপ তেন্তে আগলৈ গৈ থাকোঁ। আৰু বহুত দূৰ আহি গ'লোঁ আমি। আমি ফাইনেলি ঘিলামৰা টাউন পাই গ'লোঁ। এইফালে চাওক, ঢকুৱাখানা হৈ যায় মাজুলী, সেইবাবে গৈ থাকোঁ। আৰু মাজুলী আছে 52 কিলোমিটাৰ, আৰু 52 কিলোমিটাৰ চাইকেল চলাব লাগিব। প্ৰায় আমি 30 কিলোমিটাৰ চাইকেল চলাই আহিলোৱে, আৰু 52 কিলোমিটাৰ চাইকেল চলাব লাগিব। তাৰপাছত আমি মাজুলী পাই যাম। গৈ থাকোঁ। আৰু এতিয়া ভাল ৰাস্তা পাইছোঁ, অলপ স্পীড যাওঁ, নহ'লে বেছি লাহে লাহে গৈ থাকিলে নহ'ব। বহুত দূৰ যাবলগীয়া আছে যিহেতু। আৰু এতিয়া সময় 11:30মান বাজি গ'ল। গৈ থাকোঁ। আৰু তো গাইছ, এইকেইদিন মাজুলীৰ পৰা ধামাকা ব্লগ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লওক চেনেলটো ছাবস্ক্ৰাইব। তো গাইছ, আমি 35 কিলোমিটাৰমান ক'তো নৰখাকৈ চাইকেল চলাই আহিছোঁ, সেইবাবে অলপ ভাগৰ লাগিছে। অলপ আগত অলপ ৰ'ব লাগিব, সেইটো একেৰাহে চাইকেল চলাই আহিব নোৱাৰি, সেইবাবে অলপ ভৰি বিষাই আছে। অলপ আগত ক'ৰবাত ৰ'ব লাগিব। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। তো গাইছ, এতিয়া আমি ঢকুৱাখানা পোৱাৰ আগত অলপ ৰৈ দিছিলোঁ। সিহঁতৰ চাইকেলকেইখনত হাৱা কম হৈ গৈছিলে। এতিয়া ইহঁতে চাইকেলত হাৱা ভৰাই আছে। আমাৰ কেইখনত হাৱা আছে বাৰু, আমি দিওঁ। আৰু এতিয়া ইয়াৰ পৰা ওলাই দিম। আৰু সিহঁতে হাৱা ভৰাই হ'লে আৰু 8 কিলোমিটাৰমান নাই চাগে, আৰু 6 কিলোমিটাৰমান আছে ঢকুৱালৈ। ফাৰ্ষ্ট ঢকুৱাখানাত আমি তাত পাম চাম দি আহি গ'লোঁ। আৰু এতিয়া ঢকুৱাখানালৈ গৈ লওঁ। ঢকুৱাখানাত ৰৈ কিবা এটা খাব লাগিব, তাৰপাছত লগ পাই আছোঁ। বলক ডাইৰেক্ট ঢকুৱাখানাত লগ পাম এইবাৰ। ফাইনেলি আৰু আহি পাই গ'লোহি ঢকুৱাখানা। এইফালে চাওক, ঢকুৱাখানা টাউন পাই গৈছে। তো গাইছ, আৰু মাজুলী লিখা আছে 37 কিলোমিটাৰ, আৰু 37 কিলোমিটাৰ যাব লাগিব। 37 কিলোমিটাৰ যোৱাৰ পাছত আমি ফাইনেলি পাই যাম মাজুলী। আৰু গৈ থাকোঁ। এতিয়া ঢকুৱাখানা মাজুলী যেতিয়া কিবা এটা খাবলৈ হোটেলখনত অলপ সোমাইছোঁ। এতিয়া কিবা এটা খাই লওঁ। তো গাইছ, এতিয়া পৰঠা আহি গ'ল, পৰঠা খাই লওঁ, তাৰপাছত আমাৰ খোৱা বোৱা হৈ গ'ল। আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু গৈ থাকোঁ ইয়াৰ পৰা। যিহেতু বহুত দিন লং ৰাইড কৰা নাই, ভৰি বহুত বিষাই আছে, অলপ আমনিও লাগিছে গৈ। একো নাই, যেনেকৈ নহ'লেওতো মাজুলী যাবগৈ লাগিব। গৈ থাকোঁ। আৰু এতিয়া ঢকুৱাখানা চাৰিআলি পাৰ হৈ আহিলোঁ আমি।
আহি আমি ফাইনেলি সজোৱা পালোহি আৰু এইফালে তিনিআলি এটা আছে বাসুদেৱ থানলৈ আছে পোনে যাব লাগিব আৰু মাজুলীলৈ এইফালে লেফ্ট ছাইডে যাব লাগিব আৰু এতিয়া লেফ্ট ছাইডে ধুনীয়াকৈ সোমাই দিলোঁ তো গাইছ আমি আহি ক'ৰ পালোহি নাজানো এইফালে ধুনীয়া ৰাস্তা এটাইদি আহিলোঁ আৰু নয়া বজাৰলৈ আৰু 5 কিলোমিটাৰমান আছে আগত বৰ্ড এখন দেখিছিলোঁ এইডোখৰ কি জেগা নাজানো আৰু ইয়াত বগৰী গছ এজোপা দেখিছোঁ ধুনীয়াকৈ বগৰী পকি আছে যিহেতু বগৰী ছিজন বগৰী দুই এটা খাই লওঁ সিহঁতকেইজন আগত গুচি গ'ল সেইফালে আগত গুচি গ'ল সিহঁতকেইজন আমি দুজনে বগৰী দুই এটা খাই লওঁ বগৰী খাই লৈ আকৌ ওলাই দিম আৰু ইয়াৰ পৰা এনেকৈয়ে আৰু ক'ৰবাত ৰৈ ক'ৰবাত বগৰী খাই এনেকৈয়ে ৰাইডটোৰ মজা লৈ আহি আছোঁ এনেকৈয়ে গৈ থাকোঁ আৰু আগলৈ যিহেতু আমি মাজুলী পাই গ'লোহি আৰু এইফালে চাওক চাইকেলখন ইয়াতে থৈ এইফালে হোটেল এখন সোমাওঁ হোটেলখনত চাহ খাওঁ চাহ খোৱা নাই আজি এতিয়া চাহ খাই লওঁ আৰু এইফালে ইহঁতে লৈ ল'লে চাহ বিস্কুট খাই লওঁ চাহ বিস্কুট খাই লৈ লগ পাই আছোঁ আৰু আপোনালোক আমাৰ চাহ বিস্কুট খোৱা হৈ গ'ল আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ আৰু যাব লাগিব এঘণ্টামান যাব লাগিব বুলি কৈছে বনগাঁৱলৈ আৰু এঘণ্টামান যাওঁ আৰু গধূলি হ'ব চাগে আমি পোৱালে ফাইনেলি আমি বনগাঁও চাৰিআলি পাই গ'লোহি আৰু আমাৰ নিবলৈ দাদা এজন আহি আছে এয়া চব বনগাঁও চাৰিআলি বোলে আৰু দাদাজন আহিলক দাদাজন অহাৰ পিছত লগ পাই আছোঁ আৰু আপোনালোক আৰু এতিয়া আমি বনগাঁও চাৰিআলিতে ৰৈ আছিলোঁ আৰু এতিয়া এইফালে বেনাৰখন বনাই লয় বোলে চাইকেলত লগোৱাবলৈ বেনাৰখন বনোৱা নাই এই বেনাৰখন বনাই লওক তাৰপিছত নিবলৈ আহি আছে যিহেতু আমাক আহি পাই লওক তাৰপিছত যাম আৰু গাইছ ফাইনেলি আমাক নিবলৈ এইফালে দাদা আহি গ'ল সকলোতো চিনি পায় মাজুলী বিকাশ ব্লগছ সকলোৱে চিনি নাপায় মানে অলপে এতিয়া পাইছে মানে ৰাইজৰ মৰমত মানে মৰম বাঢ়ি গৈছে ৰাইজে এতিয়া অলপ পাইছে আৰু মানে ভাই তিনিজন মানে ইমান চাৰিজন মাজুলী বিকাশ বুলি ক'লে সকলোৱে চিনি নাপায় অলপ মানুহে চিনি পায় যেনিবা আৰু এতিয়া দাদাহঁতৰ ঘৰত গৈ লওঁ নিম বুলি আহিছোঁ আমি দুজন আহিছোঁ এতিয়া বিন্দাছ আমাৰ মানে জংঘলৰ ৰাস্তা লৈ যাম আৰু এক্সপ্ল'ৰ কৰাব মানে মাজুলীখন আৰু এইফালে হয় গোলনেমুৰ ৰাস্তাৰ দেখিছে আগতে ব্লগছত আৰু এতিয়া দাদাহঁতৰ ঘৰত যাম আৰু The next day. Safar